নমস্কাৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গসকল, আজিৰ ক্লাছলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি আলোচনা কৰিম ৰেখা আৰু কোণৰ বিষয়ে। ৰেখা আৰু কোণৰ ওপৰত আজি প্ৰথমটো ক্লাছ। আহা আমি ক্লাছটো আগবঢ়াওঁ। ৰেখা আৰু কোণৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমাৰ প্ৰথমে আমি জানিব লাগিব সৰল ৰেখানো কি। সৰল ৰেখা হৈছে এনেকুৱা এডাল ৰেখা যিডাল ৰেখা একেবাৰে সমান বা চিধা ৰেখা এডাল হ'ব লাগিব আৰু ইয়াৰ দুইটা ছাইড অসীমলৈ বিস্তৃত হৈ থাকিব লাগিব। মই এই ছাইডটোৰ নাম দিলোঁ এ আৰু এইটোৰ নাম দিলোঁ বি। তো এ বি এডাল সৰল ৰেখা হ'ব। চিধা ৰেখা যাৰ দুইটা ছাইড অসীমলৈ বিস্তৃত সিয়ে হ'ব সৰল ৰেখা। দ্বিতীয় ৰেখাডালৰ নাম হৈছে বেঁকা ৰেখা বা বক্ৰৰেখা। বেঁকা ৰেখা হ'ব লাগিলে আমাৰ এনেকৈ বেঁকা হ'ব লাগিব আৰু দুইটা ছাইড অসীমলৈ বিস্তৃত হ'ব লাগিব। ধৰি ল'লোঁ এই বেঁকা ৰেখাডালৰ নাম চি আৰু ডি। এই ৰেখাডাল বেঁকা হৈ আছে, চিধা হৈ নাই, আৰু দুইটা ছাইড অসীমলৈ বিস্তৃত। তো এনেকুৱা ৰেখাক কোৱা হ'ব বেঁকা ৰেখা। তাৰ পিছত আহিব ৰেখাখণ্ড। ওপৰত আমি আঁকিছিলোঁ এ বি সৰল ৰেখা। যদি এ বি সৰল ৰেখাৰ মাজৰ এইখিনি ঠাইক মই ই এফ বুলি ধৰি লওঁ আৰু এই ই এফখিনি যদি মই কাটি আনো বা এই ই এফ টুকুৰাটো যদি মই লৈ আহোঁ, আহিলে এইখিনি কিন্তু অসীমলৈ বিস্তৃত হৈ নাই। ই এফটো এইখিনিত আৰম্ভ, এইখিনিত শেষ, অৰ্থাৎ এইখিনিত আৰম্ভ হৈ আছে, এইখিনিত শেষ হৈ আছে, ই এফ। তো এনেকৈ য'ত আৰম্ভ আৰু শেষ বিন্দু দুটা থাকে অসীমলৈ বিস্তৃত হ'লে আমি এইডাল চিনেৰে আমি অসীমলৈ বিস্তৃত আমি দেখুৱাওঁ। কিন্তু ইয়াত আমি দেখুৱাইছোঁ যে এই ৰেখাডালত আৰম্ভণিৰো এটা বিন্দু আছে আৰু শেষৰো এটা বিন্দু আছে। আৰম্ভণিৰ বিন্দুটোক কোৱা হয় আদি বিন্দু বুলি আৰু শেষৰ বিন্দুটোক কোৱা হয় অন্তবিন্দু বুলি। যি ৰেখাত আদি বিন্দু আৰু অন্তবিন্দু থাকে তো তাক কোৱা হয় ৰেখাখণ্ড বুলি। সেইডাল সৰল ৰেখাৰ পৰা আহিব পাৰে, বক্ৰৰেখাৰ পৰা আহিব পাৰে। এই বক্ৰৰেখাডালৰ যদি মই এইখিনি ধৰি লওঁ জি বুলি আৰু এইখিনি ধৰি লওঁ এইচ বুলি, তো এই টুকুৰাটো যদি মই লৈ আহোঁ, লৈ আহি মই এনেকুৱা কৰোঁ, এইখিনি এইচ আৰু এইখিনি হৈছে জি। তো এইখিনিকো ক'ব ৰেখাখণ্ড, কাৰণ ইয়াত আদি বিন্দু অৰ্থাৎ আৰম্ভণিৰ এটা বিন্দু আৰু এটা শেষৰ বিন্দু আছে। তো এইখিনিলৈ নিশ্চয় সকলে বুজি পাইছা। যি ৰেখাৰ আদি বিন্দু বা অন্তবিন্দু নাই, দুয়ো পিনে অসীমলৈ বিস্তৃত হৈ থাকে, মানে যিমানে আগবঢ়াই দি থাকিবা সিমানে আগবাঢ়ি যাই থাকিব আৰু ৰেখাডাল চিধা হ'ব, তেনেকুৱা ৰেখাক কোৱা হয় সৰল ৰেখা। যি ৰেখা অসীমলৈ বিস্তৃত, যিমানে আগবঢ়াই দিম আমি সিমানে আগবাঢ়ি যাই থাকিব, কিন্তু ৰেখাডাল হৈ থাকিব বেঁকা। তো বেঁকা আৰু অসীমলৈ বিস্তৃত হ'লে তাক ক'ব বেঁকা ৰেখা বা বক্ৰৰেখা। আৰু যিডাল ৰেখা অসীমলৈ বিস্তৃত নহয়, য'ত এটা আদি বিন্দু আৰু এটা অন্তবিন্দু থাকিব, তাক কোৱা হ'ব ৰেখাখণ্ড। এইবাৰ 4 নম্বৰত আহিব ৰশ্মি। এতিয়া কোনো এডাল ৰেখা যদি ৰশ্মি হ'ব লাগে, তাৰ এটা মূল বিন্দু অৰ্থাৎ আৰম্ভণিৰ এটা বিন্দু থাকিব লাগিব। তাৰে পাছত সেই ৰেখাডাল যদি অসীমলৈ গতি কৰে, অৰ্থাৎ এটা চাইডে আমাৰ অসীমলৈ যাব। আগতে সৰল ৰেখাত আমাৰ দুইটা চাইডে অসীমলৈ গৈছিল, কিন্তু যদি এনেকুৱা কিছুমান ৰেখা থাকে যাত এটা আৰম্ভণিৰ বিন্দু আছে কিন্তু বিপৰীত দিশটো অসীমলৈ বিস্তৃত হৈ আছে, তেনেকুৱা ৰেখাক কোৱা হয় ৰশ্মি বুলি। ধৰি ললোঁ ইয়াৰ নাম দিছোঁ মই আই জে। তো ইয়াত আই জে এডাল ৰশ্মি হ'ব, কাৰণ ইয়াত এটা মূল বিন্দু অৰ্থাৎ আৰম্ভণিৰ বিন্দু এটা আছে আৰু জেটো আমাৰ অসীমলৈ গতি কৰিছে। এতিয়া ৰশ্মি যেতিয়া আমি লিখোঁ, তেতিয়া আমি এনেকৈ লিখিম আই জে এডাল ৰশ্মি। তো ওপৰত আমি এনেকৈ ৰশ্মি চিন দিম। তো ইয়াক লিখা হয় এনেদৰে। তাৰ পাছত আহিব, ধৰি ল'লোঁ মই ইয়াত এটা আদি বিন্দু ধৰি লৈছোঁ, এইটো এটা আদি বিন্দু আৰু এই বিন্দুটোৰ নাম হৈছে কে। কেৰ পৰা মই এডাল ৰশ্মি আঁকিম এললৈ। এলটো আছে অসীমলৈ বিস্তৃত হৈ। তাৰ পাছত সেই কে আদি বিন্দুৰ পৰাই মই আৰু এডাল ৰশ্মি আঁকিম এমলৈ। এমো আছে অসীমলৈ বিস্তৃত হৈ। যদি এটা বিন্দুৰ পৰা দুডাল ৰশ্মি উৎপন্ন হয়, তেন্তে ই এটা কোণ উৎপন্ন কৰে। তো ইয়াক কোৱা হয় কোণ।
একেটা আদি বিন্দুৰ পৰা ওলোৱা দুডাল ৰশ্মিয়ে সদায় এটা কোণ উৎপন্ন কৰিলে ধৰি ললো এই কোণটোৰ নাম এক্স তো ইয়াত আমি কি ক'ব পাৰিম এতিয়া কোণ লিখোতে আমি এনেকৈ লিখো কোণ চিনটো দিয়ে এনেকৈ তো কেটো আছে আমাৰ মাজত গতিকে কোণটো হয়তো আমি লিখিব পাৰিম এল কে এম বা এম কে এল আমাৰ য'ত কোণটো উৎপন্ন হয় সেইটো সদায় মাজত লিখিব লাগে গতিকে মই লিখি ললো কোণ এল কে এম সেইটো আমি কি বুলি ধৰি লৈছো এক্স বুলি ধৰি লৈছো গতিকে ইয়াত আমি লিখিব লাগিব কোণ এল কে এম ইকুৱেল এক্স কোণ উৎপন্ন কৰা ৰশ্মি দুডালক দাঁতি বা বাহু বুলিও কোৱা হয় আৰু ইয়াত কে বিন্দুটোক অৰ্থাৎ যিটো বিন্দুৰ পৰা উৎপন্ন হৈছে সেই বিন্দুটোক শীৰ্ষ বুলি কোৱা হয় আমি গম পালো ৰশ্মিয়ে কেনেদৰে কোণ উৎপন্ন কৰে এতিয়া ৰেখাই কেনেদৰে কোণ উৎপন্ন কৰিব পাৰে তাৰ বিষয়ে আমি শিকিম যদি দুডাল ৰেখাই অসীমলৈ আকোতে যদি দুডাল ৰেখাই কটাকটি কৰে ধৰি ললো এই ৰেখাডালৰ নাম এক্স ৱাই আৰু এই ৰেখাডালৰ নাম এ বি তো এ বি ৰেখা আৰু এক্স ৱাই ৰেখাই কটাকটি কৰিছে তো তেতিয়া আমি চাৰিটা কোণ পাম মাজৰ আমি এই শীৰ্ষটোক অ বুলি ধৰি ললো এ অ ৱাই এটা কোণ হ'ব কোণ এ অ ৱাই তাৰে পাছত ৱাই অ বি এটা কোণ হ'ব কোণ ৱাই অ বি আৰু এটা কোণ হ'ব বি অ এক্স আৰু এটা কোণ হ'ব এ অ এক্স বা এক্স অ এ তো ইয়াত আমি টোটেল চাৰিটা কোণ পাম এইটো এটা এইটো এটা এইটো এটা আৰু এইটো তো দুডাল ৰেখাই কটাকটি কৰিলে চাৰিটা কোণ উৎপন্ন হয় এই কোণবোৰৰ আটাইবোৰৰে বেলেগ বেলেগ নামো আমি পাম তো কোণৰ বিষয়ে আমি আমাৰ ছেকেণ্ড পাৰ্টত বিতংভাৱে আলোচনা কৰিম আজিৰ কাৰণে এইখিনিতে সামৰিছো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু নতুন ভিডিঅ'সমূহ সময়মতে পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰিবা যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা ধন্যবাদ